हेलो एवरीवन मैं नयन और आपनालोকক मोर चेनेलলৈ स्वागतम जनाइছো। तो आजिर भिडिओत आपनालोকক देखाम आमार अंचलत হৈ থকা दुर्गा पूजाখন और यात किमान मानुह হয় নহয় गोटेइखिनि দেখা पाব मोर भिडिओটোৰ जरियते। और तो बोलक तो मैं और मोर लगते बंधुसकल 4-5 जन मान आमी आहिलो एकेलगे पूजा थलीलै। तो चाब पारिছে এইখন ইয়াতে আজি বিশেষ এটা মানুহৰ ভিৰ নাই কিয়নো মানে আজি সপ্তমীৰ কাৰণে ইমান মানুহ হোৱা নাই। এনে অষ্টমী আৰু নৱমীত বহুখিনি ভিৰ হয় আৰু তাৰ ভিডিও নেক্সট ব্লগত আপোনালোকে পাই থাকিব। আৰু এইবোৰ দেখিছে বিভিন্ন ধৰণৰ দোকান ইয়াতে খুগুনিৰ দোকান আছে, তাৰ পিছত পকৰাৰ দোকান আছে আৰু লগতে সৰু সৰু ছোৱালীৰ কাৰণে কিবা ল'ৰা ছোৱালীৰ মানে পিস্তলৰ দোকান আৰু ছোৱালীবিলাকৰ কাৰণতে জানে ল'ৰাবিলাকৰতো বিশেষ কিনিব লগা নাই, ছোৱালীবিলাকৰে হয় একচুৱেলি। তাৰপিছত এইটো হৈছে আমাৰ পূজা মণ্ডপটো ফুটকিবাৰীৰ আৰু এইখন মাজেদি এখন ফ্লাইঅভাৰ দি দিছে। ফ্লাইঅভাৰখন একচুৱেলি কিহৰে দিছে, বাঁহৰ দিছে। ভাল লাগিছে বনোৱাটো ষ্টাইলটো আৰু সাইডে সাইডে লাইট দি দিছে। তাতে আমি ৰখি কেনে অলপ ফটো কৰিলোঁ, ফটোশ্বুট কৰিলোঁ, লগতে কথা বাৰ্তা কৰিলোঁ। বিভিন্ন ধৰণৰ মানুহ লগ বন্ধু যিবিলাকে ধৰ সাপোজ কাম সূত্ৰে বাহিৰত গৈছিল পূজাৰ কাৰণে ঘৰলৈ আহিছে, তো তাতে লগ পালোঁ, কথা বাৰ্তা ক'লোঁ। তাৰপিছত এইখন চাব পাৰিছে পূজা মণ্ডপখন কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ঠিক আছে। আৰু এইখন পূজা মণ্ডপৰ ভিতৰত ইয়াতে মানে একচুৱেলি আৰতি দিয়া হয়, লগতে আৰু কিবা কিবি প্ৰতিযোগিতা হয়, যেনে জকাৰ প্ৰতিযোগিতা। যোৱাবাৰো এনেকুৱা ধৰণৰ প্ৰতিযোগিতা হৈছিল আৰু ইয়াতে লিখা আছে আই লাভ ফুটকিবাৰী বুলি। ইয়াতে নাইচ এটা ডেকোৰেশ্যন কৰিছে, লিখাটো ভাল লাগিছে, যোনে লিখিছে বাৰু ভাল লাগিছে। তাৰপিছত তেনেকুৱা ধৰণৰ বন্ধুসকলৰ লগত আৰু ফটো উঠিলোঁ। পূজাত যোৱা মানে আৰু কি ফটোই উঠা মেইন, বেলেগ একো নাই। আৰু লগতে খোৱা। আৰু ফাইনালি আমি আহি পালোঁ মানে খাবলৈ। তো ইয়াতে মানে পূজাত আহিলোঁ আৰু তাতে যদি নোখোৱাকৈ যোৱা তো কেনেকুৱা কথা হ'ব বাৰু। তো সেইকাৰণে ঘুগুনি খোৱাটোতো পূজাত মেইন। আপোনালোকে হয়তো বিভিন্ন দামী বস্তু খাব পাৰে, কিন্তু পূজাত আহি যদি এক প্লেট ঘুগুনি নোখোৱা নহয় তেনেহ'লে আপুনি কি ক'ম আৰু বহুত এটা ডাঙৰ মিছ কৰিছে বাৰু। ঘুগুনিটো মেইন আৰু পূজাৰ, বেলেগ একো নাখায় এইটো দেখাত দৰকাৰ নাই, কিন্তু ঘুগুনি মেইন। তো খাই লৈ কেনে আকৌ আহিলোঁ আমি পূজাত থলীলৈ। অলপ অলপ প্ৰতিযোগিতা চলি আছিল তাতে, তো দেখিলোঁ। আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰক দেখা পাইছে এই পিষ্টল লৈ কেনে পুৰা আছে খেলি আছে। তো এনেকৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।